la cabeza y empezamos como es, como es, como es, como es. ৰিকি আৰু ৰিনি নিচেই কম বয়সতে ঘাট মাৰা হ'ল দুয়ো। সিহঁতৰ দেউতাক সিহঁত সৰু হৈ থাকোঁতেই ঢুকাল। কৰোণা মহামাৰীত কেইদিনমানৰ আগতে সিহঁতৰ মাকো ঢুকাই থাকিল। ফলত সিহঁতৰ ঘৰলৈ এইকেইদিন কোনোৱে অহা যোৱা কৰা নাই। সিহঁত একেবাৰে দুখীয়া আছিল আৰু সিহঁতৰ পৰিয়ালত আন কোনো মানুহো নাছিল। অ' দাদা, ভিতৰত কিবা খাবলৈ আছেনে? যাচোন চাই আহগে। অ' দাদা, খাই লহি। নিশা 12মান বাজিছে। ৰিকিয়ে হঠাৎ কিবা এটা সপোন দেখি চটফট কৰি আছে। সি দেখিছে তাৰ মাক দুৱাৰখনেদি ভিতৰলৈ সোমাই আহিছে। আহি তাইৰ নিচেই কাষতে বহিছে আৰু তাৰ মূৰত মৰমেৰে হাত বুলাইছে। সি ঘপহকৈ টোপনিৰ পৰা সাৰ পালে আৰু ইফালে সিফালে চালে। নাই, কোনো নাই। আৰু বহি থাকোঁতেই তাৰ কোন সময়ত টোপনি গ'ল সি গমেই নাপালে। সি পুনৰ মাকক সপোনত দেখিলে। মাকে তাৰ নিচেই কাষতে বহি পানী এগিলাচ খাবলৈ বৰকৈ জোৰ কৰিছে। দেহা, পানী এগিলাচ খোৱাচোন, খোৱা পানী এগিলাচ। সি মাকৰ হাতৰ পৰা পানী গিলাচ ল'বলৈ ধৰোঁতে হঠাৎ হাতৰ পৰা গিলাচটো পৰি থাকিল। কি হৈছে সি একো ধৰিব নোৱাৰি গিলাচটো উঠাই থৈ সি পুনৰ শুই থাকিল। পিছদিনা ৰাতিপুৱা ৰিকিয়ে খৰি ফালি আছে। সেই সময়তে মাকে একাপ চাহ খাবলৈ দিলে তাক আৰু তাৰ পৰা নোহোৱা হৈ গ'ল। আবেলি গৰু আনিবলৈ যাওঁতেও সি সেইবোৰ কথাই ভাবি আছিল। নিশা 2মান বাজিছে। হঠাৎ সিহঁতৰ ৰুমৰ দুৱাৰখন নিজে নিজে খোল খাই গ'ল। ৰিকিয়ে চক খাই সাৰ পাই উঠিল। সি ইফালে সিফালে চালে, কোনো নাই। ভয়ে ভয়ে উঠি গৈ সি কোঠাৰ দুৱাৰখন পুনৰ বন্ধ কৰি শুই পৰিল। পিছদিনা পুৱা ৰিকি আৰু ৰিনি দুয়ো বাৰাণ্ডাতে বহি আছিল। হঠাৎ ক'ৰবাৰ পৰা চিঞৰি চিঞৰি অভি আহিল। অ' ৰিকি, ৰিকি। কি হ'ল অভি? তই আজি মেট্ৰিকত লেটাৰ পালি নহয় ল। মই যাওঁ দেই। খবৰটোৱে সিহঁতক সুখী কৰিলে যদিও মাকলৈ মনত পৰি দুয়োটাৰ মনটো খুব বেয়া লাগিল। মা থকাহেঁতেন আজি ইমান ভাল পালে হয়। হয় দে, ব'ল আমি ভিতৰলৈ যাম ব'ল। মাকক দেখি তাই দৌৰি গৈ মাকক সাবটি ধৰিলে। আৰু তই ভালকৈ পঢ়িবি দেই। দাদাৰ নিচিনা ভাল ৰিজাল্ট কৰিব লাগিব। আজিৰ পৰা ভালকৈ পঢ়িবি।